কেদাৰনাথ মহাদেৱৰ ভক্তখিনিৰ কাৰণে কেদাৰনাথ কি সকলোৱে জানে। এদিন নহয় এদিন হ'লেওতো তোমালোকেও কেদাৰনাথ যোৱাৰ সপোন দেখিছিলা, কিন্তু সেই সপোনটো এতিয়াও চাগে পূৰ হোৱা নাই। আৰু সেই সপোন মনতে লৈ আমি ওলাইছো কেদাৰনাথ বাবাৰ দৰ্শন কৰিবলৈ বুলি। তো আশা কৰিলো সকলোৱে যাতে ভিডিঅ'টো লাষ্টলৈকে চাই। লৈ আহিছো মানে লগৰটোৰ চশমাযোৰ হেৰাই থাকিলে। মানে জীৱনত কেদাৰনাথ আহিছে এনেকুৱা অৱস্থা মই ভবা নাছিলো। এতিয়া খোজকাঢ়ি গৈ আছো মানে আমি ৰুমৰ কাৰণে মানে। আৰু গাড়ী চাক কৰো গাড়ী মাজে মাজে আহিব লগা আছে। গুড মৰ্ণিং এভৰিৱান। আমি ৰাতিপুৱা এতিয়া উঠিছোঁ যেন তেনে, আৰু এইফালে বাছ ষ্টেণ্ড চাওক বহুত বেছি মানুহ মানে। এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট যাব লাগিব সোণপ্ৰয়াগৰ কাৰণে বাছত, ঠিক আছে। তো ৰাতিপুৱা একদম 4টা বজাতে মানে ইমানেই মানুহ ভিৰ হৈছে ন, চাওক না পূৰা ভিৰ মানে। এতিয়া সোনকালে নকৰিলে মানে বাছ নাপাম মানে, তো সেইকাৰণে ফাৰ্ষ্ট বাছখন বিচাৰি লওঁ। আৰু লগৰ পবিত্ৰখন আমাৰ আগত আছে মানে। আৰু গাইছ এতিয়া আমি আহি আছোঁ বাছত, ঠিক আছে। তো ইয়াৰ পৰা আৰু 2 ঘণ্টামানত পাম বুলি কৈছে আমি সোণপ্ৰয়াগ, ঠিক আছে। তো বহুত বেছি মানে গৰম, আৰু লগতে মানে পুৰা ধুনীয়া পৰিৱেশ মই দেখাই আছোঁ যিহেতু। আৰু মানে ইয়াৰ পৰা আমি গৈ পেলাই মানে ধুনীয়াকৈ বস্তু কেইটা মজা কৰি ল'ব, কাৰণ যিমান আমি কেদাৰনাথৰ ওপৰলৈ উঠি যাম ন, সিমান মানে বস্তুৰ দামটো বাঢ়ি যাব। সেইকাৰণে আমি ধুনীয়াকৈ পানী চানী বজাৰ কৰিম। আৰু এইফালে মই অলপমান আঙুৰ লৈ লৈছোঁ খাই যাবলৈ মানে শক্তি পাবৰ কাৰণে। আৰু এইফালে পবিত্ৰ লৈছে হেৰি আপেল আৰু এটা আপেলত 50 টকা। এটা আপেলত 50 টকা দি ল'ব লগা হৈছে মানে। তো চাওঁ কি হয়। তো আৰু ইয়াৰ পৰা খুব বেছি 1.5 ঘণ্টামানত পাম চাগে মেইন জেগাটো। তাৰ পৰা আমি ট্ৰেকিং ষ্টাৰ্ট কৰিম কেদাৰনাথৰ কাৰণে মানে। তো এতিয়া খুব বেছি 12টা বাজিব, আৰু সোনকালে গৈ পেলাই ট্ৰেকিং কৰিলে মানে আমি ৰাতিলৈ পামগৈ মানে। বহুত বেছি টেনশ্যন হৈ আছে, নাজানো কি হয়, চাই থাকক। তো তোমালোক যদি কোনোবা আহিম বুলি ভাবিও আছে ন, বহুতৰটো সপোন মানে ড্ৰিম প্লেচ হয় এইটো। তো সেইকাৰণে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকা, কেনেকৈ গৈছোঁ, কিমান কি প্ৰাইচত গৈ আছোঁ, সকলোখিনি গম পাই থাকিবা, ঠিক আছে। মানে আমি ভাবিছিলোঁ আমি গৈ বহুত বেছি সোনকালে পামগৈ, কিন্তু গম পোৱা নাছিলোঁ যে বহুত বেছি দূৰ হয় যিহেতু ৰাস্তা। আৰু মানে আমি ভাবিছিলোঁ 2টা বজাত বা 3টা বজাত আমি গৈ পামগৈ, তাৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিম। কিন্তু আমি গৈ পোৱালে মানে বহুত বেছি সন্ধিয়াই হৈ গৈছিলেগৈ। 6-7 ঘণ্টা অহাৰ পাছত ফাইনেলি আমি এটা জেগা পালোঁ, নাম হ'ল তিলবাৰা। তো ইয়াত অকণমান ৰৈছোঁ চাহ তাহ খাবৰ কাৰণে। আৰু মানে ইমানেই বেছি গৰম ন, এতিয়াও মানে গৰম কমা নাই। তলত এখন নদী আছে এইফালে, তাত মানে গা ধুব মন গৈছে মানে। এতিয়া যিটো গৰম লাগিছে ন, পূৰা ধুনীয়াকৈ গা ধুব মন গৈছে মানে। চাওঁ কি হয়। আৰু মানে আমাৰ য'ৰ পৰা আমাৰ টেকনিক ষ্টাৰ্ট হ'ব ন, তালৈ আৰু খুব বেছি 50 কিলোমিটাৰমান আছে মানে। বহুত ভাগৰ লাগিছে। তোমালোকে যদি আহা ন, লগত কিবা কিবি খাবৰ কাৰণে লৈ আহিবা মানে। অৱশেষত ক'ত সোমাই আহিছোঁ চক, বাছৰ তলত বহি আছোঁ। এইফালে মানুহ, এইফালে চবৰ অৱস্থা বেয়া। ইয়াত বহি আহিছোঁ মানে। তো কেদাৰনাথ যোৱাটো ইমান ইজি নহয় গাইছ, হয় নে দাদা? অঁ ইজি নহয় দাদা। হাল বেহাল হৈ গৈছে মানে। অসমীয়া কোনো বুজি নাপায় মানে। 2-3 ঘণ্টা এনেকৈ যাব লাগিব, এনেকৈ থিয় হৈ। অ' ভাই মানে ইয়াত ইমানে ভিৰ হয় ন, মাজে মাজে চাওক এইফালে এতিয়া ভিৰ। তো আমি মানে সোণপ্ৰয়াগ পাবলৈ আৰু খুব বেছি 6 কিলোমিটাৰমান আছে মানে। এতিয়া ইয়াত ভিৰ চাওক না, এইখন আমি বাছ, আমি ইয়াতে আহিছোঁ মানে একদম আগলৈকে, বহুত আগলৈকে ভিৰ, ইমানটো দীঘল। তো বহুত বেছি টুৰিষ্ট আহি আছে ন, সেইকাৰণে মানে বেছি ভিৰ হয় মানে। আৰু ইমানে বেছি ভাগৰ লাগিছে ন, ইয়াতে থিয় হৈ আহিছোঁ। আৰু আমাৰ পৰা ন 250 কৰি লৈছে এটা মানুহ মানে। কি ক'ম আহিছে। ভাবিছিলোঁ আমি ডাইৰেক্ট ট্ৰেকিং কৰিম বুলি, কিন্তু ট্ৰেকিং কৰাটো চাগে মুস্কিল হ'ব, কাৰণ এতিয়া পূৰা চোৱা এইফালে সন্ধিয়া হৈয়ে গ'ল। তো সেইকাৰণে আমি ধুনীয়াকৈ সোণপ্ৰয়াগতে গৈ জেগাটোতে থাকিম মানে, ঠিক আছে। তো মানে ইয়াতে ৰুম লৈ থাকিম, তাৰ পৰা মানে ধুনীয়াকৈ কাইলৈ ৰাতিপুৱা একদম 3টা বজাত উঠি পেলাই গুচি যাম মানে। আৰু এইবোৰ ওপৰত হেলিকপ্টাৰবোৰ দেখিছা, যিবোৰ মানুহ মানে খোজকাঢ়ি যাব নোৱাৰে, সেইবোৰ মানে এনেকৈ হেলিকপ্টাৰ যাব পাৰিব মানে। প্ৰায় আছোঁ ওপৰৰ পৰা কি ভিৰ, একদম আগলৈকে ভিৰ, গোটেই গাড়ী বন্ধ হৈ গৈছে মানে। সেইকাৰণে অকণ প্ৰব্লেম হয় মানে অহা যোৱা কৰোঁতে। ইমান বেছি ভাগৰ লাগিছে, তাতে ইমান বেছি ৰ'ব লগা হৈছে ন। কি ক'ম, এইফালে পানী চানী পূৰা খাই আছে। পানীটো কিমান? 30 টকা। 30 টকা পানী 30 টকা হ'লে মানে ওপৰত উঠোতে নাজানো কি হয় ওপৰত গৈ। আৰু আমাৰ এতিয়া মানে বাছ যাব হ'ল, চোৱা ইমান মানুহ হয় ন। মানে ভিৰটো মাজে ভাগি যায়, আকৌ মাজে মাজে আহি যায়। চলো। আৰু এতিয়া দৌৰি আহিছোঁ মানে লগৰটোৰ চশমাযোৰ হেৰাই থাকিলে। তো সি ওপৰত মানে মুখ ধুব গৈছিলে, তো চশমাযোৰ হেৰাই গ'ল মানে। তই ক'ত থৈছিলা মনত আছে নাই? হা ইয়াৰ ওপৰত বোলা। আৰু ফাইনেলি দেখাই দিয়া পাই গ'লো চশমা। মানে ই মুখ ধুতে মানে এই বাল্টিংটোতে মানে পেলাই থৈ গ'ল মানে। কিমান লৈছিলে চশমাযোৰ? কিমান লৈছিলে? 800 টকা। 800 টকা এটা ৰুম পাই যায়, সি 800 টকা চশমা লৈছে। চলো যাওঁ।
আৰু মানে তাৰ পৰা ইয়াত আহোঁতে ইমান আমাৰ সময় লাগিছিলে ন, ইয়াত বেছি লাগিছে মানে চাওক ৰৈ মানে একদম আগত কিমান টাইম এতিয়ালৈকে ৰ'লো ঠিক নাই, এতিয়ালৈকে মানে 2-3 বাৰ ওপৰত ৰৈ আহি আছোঁ মানে। আৰু মানুহ পূৰা এনেকৈ ৰৈ থাকিব লগা আছে মাজে চাওক ইয়াত পূৰা ৰৈ আছে এনেকৈ। তো মোৰ এনেকৈ লাগিছে সন্ধিয়া মানে পাম কেনেকৈ তাত গৈ পেলাই। ভাবিছিলোঁ ট্ৰেকিং কৰিম কিন্তু ট্ৰেকিং কৰাটো নহ'লে, তো অকণমান সোনকালে মানে আমি ৰেষ্টটো ল'ব পাৰিম মানে। আহি চ' একদম এইফালে আগলৈকে ভিৰ, এইফালে আগলৈকে। এইখন হ'ল আমাৰ বাছ মানে, তো এতিয়া এইখন খালী কৰিবৰ কাৰণে এনেকৈ গোটেই মিলাব লগা হৈছে। আৰু অলপমান আগলৈ আহিছোঁ ভিৰটো চাবৰ কাৰণে, চাওক না একদম পূৰা লাইন মানে একদম সেই আগলৈকে। তো ৰিচেণ্টলি মই মিজোৰামৰ পৰা আহিছোঁ, মিজোৰামতো মানে এনেকুৱা অৱস্থা মানে ইমান বেছি ভিৰ হয় ন। টুৰিষ্ট যেতিয়া মানে অলপ টুৰিষ্টখিনি বেছি যাব লগা হয় ন জেগাবোৰত, তো তেতিয়া মানে অলপমান ভিৰটো বেছি হৈ যায়। তোমালোকক মই এটা বস্তু দেখাওঁ, এইফালে ইয়াত গাড়ী দেখিছা, ইয়াৰ পৰা এনেকৈ ইয়ালৈকে গাইছ গোটেই এনেকৈ ভিৰ। ভাবি চোৱা মানে কিমান বেছি ভিৰ মানে। আমি অকণমান আগলৈ খোজকাঢ়ি আহিলোঁ, কিয়লকেইটা একদম আগত পেকত আছে মানে আমাৰ গাড়ী। তো কি ক'ম গাইছ, ইমানে ভিৰ। সঁচাকৈ মানে জীৱনত কেদাৰনাথ আহি যে এনেকুৱা অৱস্থা হ'ব ভবা নাছিলোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ মানে আমি ৰুমৰ কাৰণে, মানে ইমানে ভিৰ হৈ গ'ল চাওক, ইমানে বেছি ভিৰ। আৰু মানে ৰৌৰে পূৰা সন্ধিয়া হৈ গ'ল ন, সেইকাৰণে আমি গোটেইকেইটা মানে এনেকৈ খোজকাঢ়ি ওলাই দিছোঁ মানে। অ' ভাই কি ক'ম মানে, ইয়াৰ পৰা 1.6 কিলোমিটাৰ আছে যাবৰ কাৰণে। এইফালে ইহঁত এখন এইফালে চবকেইটা ওলাই দিলে। এক্সপিৰিয়েঞ্চ এনেকুৱা পৰিত একদম খাতৰনাক এক্সপিৰিয়েঞ্চ বহুত। আৰু গাইছ চাওক কৈ গাড়ী মাজে আহিব লগা আছে, ই শকত কাৰণে ই পাৰ হ'ব পৰা নাই গাইছ, সেইকাৰণে এনেকৈ বেগ লৈ আহিছে। আৰু কেদাৰনাথ চলো। এনেকৈ অৱস্থা হৈছে মানে ৰাতি, চাওক কেনেকুৱা। ফাইনেলি গাইছ আমি ৰুম আহি পালোঁ, ঠিক আছে। আমি ৰুমটো এইটো দেখাই দিছোঁ, কি ধুনীয়া এটা ৰুম। তো ৰুমটো বহুত ভাল আৰু বহুত কম দামত পাইছোঁ, ঠিক আছে। তো বহুতে কয় বোলে কেদাৰনাথত আহিলে বোলে ৰুমৰ প্ৰাইচখিনি বেছি থাকে। তো ৰুম যদি তোমালোকে চাব জানা ন, মজা দামত পাই যাবা। আৰু ভিডিঅ'টো মই ইমানটা শেষ কৰি দিছোঁ, বহুত বেছি কষ্ট হ'ল, ঠিক আছে। তো মানে আজি আহি বহুত বেছি ন, কাৰণ বাছত থিয় হৈ আহিছোঁ ইমান দূৰ, তো সেইকাৰণে আজি ভিডিঅ'টো ইমানটা শেষ কৰিছোঁ। লগতে মই ৰেষ্ট লওঁ আৰু ৰাতিপুৱা সোনকালে উঠি যাব লাগিব ট্ৰেকিং কৰিব কাৰণে, ঠিক আছে। তো আজি কাৰণে বাই। কাইলৈ ভিডিঅ'টো বহুত বেছি মজা হ'ব মানে, কাৰণ আমি কাইলৈ বাবাৰ দৰ্শন কৰিম, ঠিক আছে, শিৱ বাবাৰ। তো আজি কাৰণে বাই। যদি ভাল লাগিছে, ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিবা। বাই।